তই আজি উঠিয়াই দিবি নহয় তাৰমানে তোকে মই আশামৰা কৰিম সঁচাকে কৈছো ৰাজু কলৈ গৈছে সঁচাকে নাজানো আল্লাহ কি হল জধাই চলা মোৰ মহাৰ গাত হাত দিয়ে সি তাৰ যদি গাত হাত দিব একো কৰিব নোৱাৰো নহয় মোৰ আপুনি হয় নহয় এই কুত্তা আল্লাহ মাৰুদা তুমি মোৰ গাত হাত ধৰা সৰুৰে পৰা মই তোমাক দেখি আহিছো তুমি মোৰ চুবুৰী ল'ৰা হয় তুমি মোৰ গাত হাত ধৰা অকল হাতেই নহয় তাক যদি তই উলিয়াই নিদিয় তোৰ ওপৰত মই ভৰি উঠাম মই জানো সি ওচৰতে কৰবাত লুকাই আছে মই অহা দেখি কি পলাইছে চাল্লা ইয়াত যদি ভালকে পিটন দিয়া নহয় সি এতিয়া ওলাই আহিব মাৰ সি তহঁতৰ ওচৰলৈ নাহে মই তাক শপত দি থৈ দিছো তহঁতৰ পৰা আঁতৰি থাকিবলৈ মই তাক শপত দি থৈ দিছো তাৰ ওপৰত মোৰ বিশ্বাস আছে সি মোৰ শপত নাভাঙে মই জানো মোক মাৰি আধা মৰা কৰি পেলালেও সি তহঁতৰ ওচৰলৈ নাহে শহুৰৰ ঘৰৰ ড্ৰাইভাৰ তই গোলাম হয় তই মালিকৰ কথা নুশুনিবি গোলাম হ'ব পাৰো কিন্তু কাৰো ঘৰত চপনীয়া খাটিবলৈ যোৱা নাই তই মোক চপনীয়া বুলি কলি হা তই নহয় লোকৰ জুঠা চেলেকা মানুহ তইতো চালা কুকুৰতকৈ অধচ কুকুৰতো গৃহস্থই খাবলৈ থালত ভাত দিয়ে তোৰতো এনেকুৱা অৱস্থা হ'ব তোৰ ভাগ্যত থালটো নিমিলিব মাটিত খাব লাগিব তই কুকুৰৰ দৰে চেলেকি চেলেকি খাবি তই মাৰিল এপাহ পলুৱাই মাৰিল এতিয়া তহঁতে মাৰ খাবি